আজি মই বনাবলৈ ওলাইছোঁ সজিনা আলুৰ তৰকাৰী। চাওকচোন মই কেনেদৰে বনাওঁ। আমাৰ গছৰে আছিলে সজিনাখিনি কাটি ধুই ভালদৰে লৈ লৈছোঁ। বিলাহী 3টা আৰু আলু 2টা ধুই পেলাই কাটি লৈছোঁ। এটা পিঁয়াজ আৰু 5টা জলকীয়া লৈছোঁ। এয়া কাটি লৈছোঁ। কেৰাহী এখন গৰম হ'ব দিছোঁ। তাত মই অকণমান এতিয়া তেল ঢালি দিম। ফ্ৰেণ্ডসকল, বতৰৰ পাচলি খাব লাগে আৰু সজিনাটো খুবেই উপকাৰী, যিহেতু ঘৰতে পোৱা যায়, খাই আৰু ভাল লাগে। ইয়াতে মই আৰু দি লৈছোঁ এচামুচ পাঁচফোৰণ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি ল'ম। অলপ অলপকৈ মই দি লৈছোঁ পিঁয়াজখিনি। ইয়াতে মই জলকীয়া কেইটাও দি দিলোঁ। চাব আপোনালোকে সোৱাদ অনুসৰি দিব। মই ইয়াতে 3টা জ্বলা দিলোঁ, যিহেতু বেছি জলকীয়া খাব নোৱাৰি। অলপ হালধি দি দিলোঁ। এতিয়া অলপ নিমখ দি লৈছোঁ। আপুনি সোৱাদ অনুসৰি দি ল'ব নিমখখিনি। এতিয়া অলপ জিৰা গুড়ি দিছোঁ, শুকান জিৰা গুড়িটো। এতিয়া মই আলুখিনি ভালদৰে ধুই কাটি ইয়াতে দি দিছোঁ। এয়া চাওক, মই আলুখিনি কেনেদৰে লৰাই আছোঁ। ইয়াতে মই এতিয়া কাটি থোৱা সজিনাখিনি দি দিলোঁ। সজিনাৰ তৰকাৰীটো খাই বহুতেই ভাল লাগে আৰু কিছুমানে বেহাৰ দিও বনায়, কিন্তু আজি মই বেহাৰ দি বনোৱা নাই। আজি মই এনেদৰে বনালোঁ। এতিয়া মই এখন ঢাকনি দি দিছোঁ, অলপ সিজিব। মাজে মাজে মই লৰাই এনেকৈ চাই থাকিম, যাতে সজিনাখিনি তলত লাগি নাযায় আৰু সিজি যায়। সেইকাৰণে মই এনেকৈ লাৰি থাকিম অলপ সময়। আৰু মই ঢাকনিখন দি দিলোঁ। মাজে মাজে এনেকৈ চাই থাকিম সিজিছে নে নাই। এতিয়া মই অকণমান ইয়াতে পানী ঢালি দিছোঁ। মই এতিয়া এনেকৈ ৰান্ধি খাবচোন কেতিয়াবা, বৰ সোৱাদ লাগে আৰু ৰেচিপিটো বহুত সহজ। যিসকলে নতুনকৈ বনাব শিকি আছে তেওঁলোকেও বনাই খাব পাৰে। এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিলোঁ ইয়াতে, একেলগে সিজিব বুলি। বিলাহী দিলে সোৱাদটো আৰু ধুনীয়া হয়। ইয়াতে মই অৱশ্যে আদা নহৰুৰ পেষ্ট এটা দি দিছোঁ, মই দেখুৱাবলৈ পাহৰিলোঁ। এয়া চাওকচোন, বিলাহীখিনি কি ধুনীয়াকৈ মিক্স হৈ আহিছে। এয়া চাওক, বিলাহীখিনি সিজি আহিছে আৰু মিক্স হৈ আহিছে। আলুখিনি ভাঙি দিবও পাৰে, মই কিন্তু ভাঙি নিদিওঁ, এনেদৰে ৰাখিম। এয়া চাওক, মোৰ সজিনা তৰকাৰী ৰেডি। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ ফৰ ৱাটছিং।